গুড মৰ্ণিং সকলোকে। আজি মই আহিলোঁ পথাৰলৈ, আৰু পথাৰলৈ মোৰ ঘৰৰ পথাৰত যোৱা নাই, মই মামাহঁতৰ পথাৰলৈ আহিছোঁ। আৰু এইবিলাক দেখিছে কঠীয়া তুলি থৈ দিছে, আৰু বাকী কঠীয়া তুলিবলৈ আছে। আৰু মই আহিছোঁ চেণ্ডেল পিন্ধি হা, মই মানে অকণমান ষ্টেণ্ডাৰ্ড খেতিয়ক, কি বুলি কয় পথাৰত ননমাটো, অকল ভিডিঅ' বনাবৰ কাৰণে আহিছোঁ। সেইফালে মামাই গৰুহাল বাই আছে, আৰু এনেকৈতো গৰুহাল পোৱা নাযায় আজিকালি, প্ৰায় জেগাতে অকল ট্ৰেক্টৰে আছে ন, সেইকাৰণে আহিছোঁ। এইবিলাক ৰুলে বাৰু, আলিকেইটা ইমান সৰু সৰু, এতিয়া মোৰ যাবলৈ চিন্তা লাগিছে। আৰু ধৰি যাবইতো লাগিব ন, ভিডিঅ'টো বনাব আহিছে যদি, আপোনালোককো দেখুৱাওঁ যে কেনেকৈ গাঁৱলীয়া জেগাত আজিও কি বুলি কয় ট্ৰেক্টৰ সলনি গৰুহাল বাই আছে। এয়া আছে আমাৰ মামাৰ পথাৰত গৰুহাল বাই আছে। মামা গান এটা গাই গাই হাল বাব লাগে আকৌ। আৰু এয়া মাটি পূৰা এইখিনি ৰুব পাৰিব ন? কেঁচা দুচা দিয়া হৈ গ'ল। অঁ, সেইখিনি দুচা দিয়া হৈ গ'ল। এতিয়া লাষ্ট চাহ গৰুহালে বাইছে, তাৰপিছত মৈ দিব, মৈ দি বাব। এইখিনি কাৰ মাটি? এইখিনি অঁ, দূৰত। এনেকৈ হাল বাই আছে। অকণমান দেৰি পিছত ময়ো আহি আছোঁ, ময়ো চেষ্টা কৰিব লাগিব বাই চাবলৈ, কাৰণ কেলৈ বহুত বছৰ পোৱা নাই। আগতে দৌৰ থাকোঁতে গৰু আছিলে, বাট এতিয়া দৌৰো নাই, গৰু নাই। সেইটো থাকি আহিছে যে, সেইটো অকণমান লেট হৈছে। আচ্ছা, অঁ আচ্ছা, এনেকৈ হাল বাই থকা আছে। দিনটোত কেইবিঘামান বাব পাৰে যে গৰু হাল? এবিঘা বাব পাৰি আৰু যথেষ্ট এবিঘা বোৱাটো। বাকীখিনি নেক্সট ভিডিঅ'ত দেখুৱাই আছোঁ। এইয়া আজি শাওণ মাহত এইটো ৰুবলৈ হাল বাবলৈ আহিছে। অঁ, ঘাঁহবিলাক গছকি যাব লাগিব দেই। অঁ, হাল বাই উঠি আকৌ কঠীয়া পেলাব লাগিব। এইফালে নহয়, বাহিৰ ভিতৰ আকৌ নাঙলটো নেদাঙিবি আকৌ, নাঙল তলত হেঁচা মাৰি যাবি। ৰঙা ধৰ ঘূৰিয়া বুলি কবি আকৌ। অঁ, এই শ্ল' গ'লে নহ'ব, ট্ৰেক্টৰ গোটেই যাব লাগিব। এই আমাৰ বেটীহেঁতি চাই আছে এইয়াৰ পৰা, দূৰৰ পৰা। তাৰপিছত এইখিনি কিনাৰত ৰুলে, এই চিতা আছে হাল বাবলৈ। এয়া গৰুৱে হাগিছে দেই, এই ইমান পিটিছে গৰুৱে হাগি গৈছেগৈ। ঐ অঁ, তাৰপৰা সেইফালে ম'হৰ হাল এখন বাই আছে। অলপ দূৰ হৈছে বাৰু, আমি টানিবলৈ দিগদাৰ হৈছে, তথাপিতো এপাক দেখাইছোঁ। গোটেই পথাৰখন এইফালে ট্ৰেক্টৰ বাই থৈছে, কিনাৰে কিনাৰে ৰুই থৈছে। আমি ইয়াত গৰু হালে বাই আছোঁ। দুখ পাব, ইমান লাহেকৈ মাৰিছে, দুখ পাব। এয়া আমাৰ অৰূপ চাংমাই প্ৰথম হাল বাইছে। আজি ইমান দিন কেৰেলাত থাকিলে,
10-12 বছৰ থাকি পিনে এতিয়া এয়া নাঙল ধৰিছে গৰুহালত। পথাৰত অহা এইটোৱে মজা ন। অঁ তো কিহৰ পথাৰ? উকিটা খাই খালি ইয়াত। এইবাৰ খেতি কৰা অঁ কি বুলি কয় যে ধানৰ চাউল খাম দেই ৰাইজ। সেইকাৰণে পূৰা নাঙলত ধৰিছোঁ। আহাৰ-শাওণমহীয়া এয়া খেতি কৰিছে। শাওণমহীয়া নিজৰ ঘৰৰ খেতি কৰা ভাত খাম বুলি খেতি কৰিছে। কেৰেলাৰ পৰা বিদায় লৈ আহিছে। এয়া একদম সম্পূৰ্ণ এজন খেতিয়ক হালোৱা। পাগুৰিটো নাই আৰু দেই। হালোৱা একদম পূৰা মাৰি আহিছে ৰঙা বগা লগত। ৰঙা বগা পাই গ'লো। ঘাঁহবোৰ গছকি যাব লাগিব। অঁ এয়া আমাৰ সৰু বেটি ডাঙৰ বেটি আইফালে নিচা আহিছে পথাৰে পথাৰে। সেই কোৰখন আছে লৈ নাচোন। হেৰি ইয়াতে এই জেওৰাখনৰ কিনাৰত আছে। এইফালে নিচা আহিছে আৰু হাত দুদু আছে। আমাৰ দুদু আহিছে পথাৰ ফালে। আইতো হাঁহি চাবি আৰু ইয়াক। ৰুবলৈ আহিছে নে কঠীয়া তুলিবলৈ আহিছে? হাতত চকলেট হে হাতত চকলেট লৈ পিনে পথাৰ ৰুবলৈ আহিছে এইকেইজনী বোকা পানীয়ে। এই আজি এই নিদিওঁ কৈছে 9টা-10টা বাজিবগৈ গৰু হাল বাই থাকোঁতে। আৰু এই কমেণ্টখিনি হেৰি মাৰিব, কি বুলি কয়, লাইক দিব সকলোৱে। আমাৰ এয়া অৰূপ চাংমাই এইটো বাই পিনে সেইখিনি পৰা ঘূৰামগৈ আকৌ। কা পথাৰলৈ আহিছিলোঁ হাল বাম বুলি, খেতি কৰিম বুলি। বাবে মানে কি বুলি ক'ম এতিয়া, বোকাত ভৰি যেনেকুৱা সোমাই গৈছে মই একো কৰিব নোৱাৰিছোঁ। এতিয়া মামাহেঁতি সদায় কৰি থকা হেৰি কৰিব পাৰিছে, বাট মোৰ আকৌ নহৈছেই, নোৱাৰিছোৱেই। দেখিছে নহয় একদম দুটা মহ জুতি মিনি বাই আছে। মই ওচৰত যোৱা নাই বাৰু, অলপ দূৰৰ পৰা জুম কৰি মিনি কৈছোঁ। দুটা মহ জুতি মিনি পূৰা হাল বাই আছে। আৰু এইফালে আমাৰ মামাচীয়ে আলি কাষ কাটি আছে। দেখিছে নহয় একদম সেউজীয়া পথাৰ। আৰু এইফালে মোৰ নিচাও হয়, গৰুহালে হাল বাই আছে। মানে চবে চবফালে আৰু সেইফালৰ পৰা ট্ৰেক্টৰ দুখনমান আহিব এতিয়া। অলপ দেৰি পিছত ট্ৰেক্টৰ হাল বাবহি। গৰু বাব, ট্ৰেক্টৰ বাব। আজি ৰুই চাগে হয়তো এদাই হ'ব। এইফালে হৈছে আমাৰ ৰোৱনী, 3জনী ৰোৱনী, আৰু এইফালে আমাৰ সৰু ৰোৱনী। চবে ৰুই আছে। ঐ পটাপট আজি এইখিনি এটা কৰিব লাগিব দেখোন দেই। এইফালে মামী, এইফালে এপাদু, আৰু এইফালে সৰু মামী আৰু বেটি। অঁ এইফালে 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 এবাৰতে পেট 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 কৰি আছে। আৰু সেইফালে পূৰা গৰু হাল বাই আছে, এদাই হোৱাকৈ নাই এতিয়ালৈকে। এইফালে আছে মামাই এনেকৈ কঠীয়া নি আছে পথাৰলৈ। আৰু হৈছেগৈ নাই কৃষ্ণ, মইহে নোৱাৰোঁ দেই। মই সেই ছাঁত বহি থাকোঁগৈ। এখন আছে কঠীয়াতলি, আৰু মই গৈছোঁ ছাঁত বহিবলৈ। মোৰ দ্বাৰা নহৈছেগৈ, মই নোৱাৰিছোঁগৈ আৰু।
নোৱাৰিছোঁগৈ আৰু ৰ'দটো যেনেকুৱা খাওঁকৈ দিছে ন মানে মোৰ দ্বাৰা নহৈছেগৈ আৰু হ'বগৈ এবাৰ দুদিনমান থাকিব লাগিব। আজি ফাৰ্ষ্ট টাইম পথাৰলৈ অহা হৈছে আৰু কৰিলোৱে বহুতখিনি, কঠীয়াও নিলোঁ আৰু কি আছে অলপ হালো পালোঁ আৰু এনেকৈ ভাত পানী যোগাৰ দিয়া দায়িত্বটো মই লৈছোঁ। বাকীবিলাক নোৱাৰিছোঁগৈ আৰু কি ক'ব, অসমত এনেকুৱাই আৰু যিহেতু ৰ'দটো দি আছে। ঠিক আছে, আজিলৈ এইটো ভিডিঅ' ইমানতে সামৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই। খোলাকৈ ল'ৰাটোৰ সৈতে দেই, বাই।